নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি পঞ্চম শ্ৰেণীৰ চেপ্টাৰ নম্বৰ 13 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম এই পাঠটোৰ যিখিনি পাঠভিত্তিক কুৱেশ্যন আছে কুৱেশ্যন এনচাৰ মোক লৈছোঁ তোমালোকৰ পৰিৱেশ কিতাপখনৰ। গতিকে আমি আৰু আমাৰ পৰিৱেশৰ তোমালোকৰ 13 নম্বৰ পাঠটো উলিয়াই লোৱা। পাঠটোৰ যিখিনি অনুশীলনী আছে সেই অনুশীলনীখিনি আজি তোমালোকৰ সৈতে মই আলোচনা কৰিম। এতিয়া 1 নম্বৰতে তোমালোকৰ দিছে উত্তৰ লিখিব দিছে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে কলম উলিয়াই লোৱা আৰু মই স্ক্ৰীনত উত্তৰবোৰ দি যাম, গতিকে উত্তৰবোৰ লিখি ল'ব পাৰিবা। ক নম্বৰ দিছে কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে? উত্তৰ লিখিবা। 1947 চনৰ 15 আগষ্টৰ তাৰিখৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। খ নম্বৰ হৈছে ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে? উত্তৰ লিখিবা। ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। গ নম্বৰ কুৱেশ্যন সংবিধান সভাৰ সভাপতি কোন আছিল? যিখন আমাৰ ভাৰতীয় সংবিধান হয় সেই সংবিধানখনৰ সভাপতি কোন আছিল বুলিও প্ৰশ্নটো কৰিছে, গতিকে উত্তৰটো লিখিবা সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল। ঘ নম্বৰ প্ৰশ্ন সংবিধানখনৰ খচৰা কমিটিৰ নেতা কোন আছিল? উত্তৰটো লিখিবা সংবিধান খচৰা কমিটিৰ নেতা ডক্টৰ ভীমৰাও আম্বেদকাৰ আছিল। ঙ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল? উত্তৰ লিখিবা 1950 চনৰ 26 জানুৱাৰীৰ পৰা গৃহীত হৈছিল। অৰ্থাৎ ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা গৃহীত হৈছিল। এইটো আছিল 1 নম্বৰ কুৱেশ্যন। ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰ কুৱেশ্যনটো তোমালোকক খালী ঠাই পূৰ কৰিব দিছে, গতিকে উত্তৰবোৰ মই দি যাম, তোমালোকে বঢ়াই যাবা। আমি 1950 চনৰ পৰা প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে এইটো খালী ঠাই লিখিবা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। খ নম্বৰ কুৱেশ্যন খালী ঠাইত লিখিবা ভাৰতবৰ্ষৰ, এতিয়া ইয়াত দিব লাগিব খালী ঠাইত ভাৰতবৰ্ষৰ সংবিধানখন অতি দীৰ্ঘলীয়া সংবিধান। গ নম্বৰ কুৱেশ্যন ভাৰতবৰ্ষ এখন সাৰ্বভৌম, খালী ঠাইত লিখিবা গণতান্ত্ৰিক, যিহেতু ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য। ঘ নম্বৰ কুৱেশ্যন প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব, খালী ঠাইত লিখিবা নিজস্ব কি আছে? প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব সংবিধান আছে। ঙ নম্বৰ কুৱেশ্যন খালী ঠাইত লিখিবা 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। এইটো আছিল 2 নম্বৰ কুৱেশ্যন। এতিয়া 3 নম্বৰ তোমালোকক দিছে মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা। যিহেতু তোমালোকৰ পাঠ্যপুথিত পাইছা যে আমাৰ মৌলিক অধিকাৰ 6টা। এতিয়া গতিকে প্ৰশ্নটো লিখিবা তোমালোকক সুধিছে মৌলিক অধিকাৰ বুলিলে কি বুজা, গতিকে উত্তৰটো লিখিবা প্ৰথমে ভাৰতীয় সংবিধানৰ দ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বোলা হয়। সংবিধানে আমাক এনেধৰণৰ 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেইবোৰ হ'ল এনেদৰে লিখিবা 1. সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, 2. সমতাৰ অধিকাৰ, 3. শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ, 4. স্বাধীনতাৰ অধিকাৰ, 5 নম্বৰ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, 6 নম্বৰ ধৰ্মীয় অধিকাৰ। আৰু এইকেইটাই আছিল ধৰ্মীয় অধিকাৰ আমাৰ মৌলিক অধিকাৰ 6টা। ইয়াৰ পিছতে তোমালোকক দিয়ে পোষ্টাৰ সাজা, এইটো তোমালোকে নিজে পোষ্টাৰ বনাবা আমি সকলো ভাৰতীয়। আৰু খ নম্বৰ দিছে অসম আমাৰ জন্মভূমি। ইয়াৰ পিছতে 5 নম্বৰ তোমালোকক দিছে চমুটোকা লিখা ক স্বাধীনতা আন্দোলন আৰু খ ভাৰতৰ সংবিধান, গ মৌলিক অধিকাৰ, ঘ মৌলিক কৰ্তব্য। গতিকে প্ৰথমে তোমালোকক দিছে ক নম্বৰটোত স্বাধীনতা আন্দোলন। স্বাধীনতা আন্দোলনৰ ওপৰত তোমালোকে এনেকৈ লিখিবা ভাৰত ত্যাগ আন্দোলনৰ পাছতেই ইংৰাজ চৰকাৰে ভাৰতখন তেওঁলোকৰ অধীনত ৰখাটো সম্ভৱ নহ'ব বুলি অনুভৱ কৰে। সেইমতে 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশৰ শাসনভাৰ
দেশবাসীৰ হাতত গতাই দিয়ে। তেতিয়াৰ পৰাই আমাৰ দেশখন স্বাধীন হয়। সেইবাবে আমি 15 আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। পুৰুষ মহিলা উভয়ে জঁপিয়াই পৰিছিল এই স্বাধীনতা সংগ্ৰামত। দেশৰ স্বাৰ্থত বহু লোকে প্ৰাণ আহুতি দিছিল আৰু বহু লোক চিৰকাললৈ খুনীয়া হৈছিল। স্বাধীনতা আন্দোলনত কুশল কোঁৱৰ, মণিৰাম দেৱান, কনকলতা বৰুৱা, মুকুন্দ কাকতি আদিৰ প্ৰাণ ত্যাগে স্বাধীনতা আন্দোলনক তীব্ৰতৰ কৰি তুলিছিল। খ নম্বৰ, ভাৰতৰ সংবিধান। ভাৰতৰ সংবিধানৰ ওপৰত চমুটুকা লিখিবা। ভাৰতৰ সংবিধানখন 1946 চনত গঠন কৰা হয়। এই সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে। এই উদ্দেশ্যে 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকাৰে নেতৃত্বত এখন খচৰা সমিতি গঠন কৰি লোৱা হয়। ইয়াত কৈছে 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা সমিতি গঠন কৰি লৈছিলে আৰু 1949 চনৰ 26 নৱেম্বৰত এই খচৰা সমিতিখনে প্ৰায় 3 বছৰৰ কাল অশেষ পৰিশ্ৰম কৰি সংবিধান ৰচনা কৰি উলিওৱাৰ কাম সম্পূৰ্ণ কৰে। সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু এই ৰাজেন্দ্ৰ প্ৰসাদেই এই খচৰা সংবিধানখনত চহী কৰে আৰু সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হয়। 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। ইয়াৰ পিছত আছিলে মৌলিক অধিকাৰ। গতিকে মৌলিক অধিকাৰৰ ওপৰত লিখিবা। ভাৰতীয় সংবিধানৰ দ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বোলা হয়। এই অধিকাৰসমূহৰ সহায়ত নাগৰিকে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ লাভ কৰে। সংবিধানে আমাক এনেধৰণৰ 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেইবোৰ হ'ল সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, সমতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিকাৰৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ আৰু ধৰ্মীয় অধিকাৰ। ইয়াৰ পিছতে ঘ নম্বৰ দিছিলে তোমালোকক মৌলিক কৰ্তব্য। মৌলিক কৰ্তব্যৰ ওপৰত তোমালোকে লিখিবা। দেশৰ কল্যাণ সাধনৰ বাবে জনসাধাৰণে কেৱল মৌলিক অধিকাৰসমূহ ভোগ কৰিলেই নহ'ব, তাৰ বিনিময়ত ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্বও পালন কৰিব লাগিব। তেতিয়াহে তেওঁ প্ৰকৃততে ৰাষ্ট্ৰখনৰ সুনাগৰিক হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিব। সেইবাবে প্ৰতিজন নাগৰিকৰে কিছুমান কৰণীয় কাম থাকে। সেই দেশখনৰ প্ৰতি থকা নাগৰিকৰ এই কৰণীয়সমূহক কি বুলি কয়? মৌলিক কৰ্তব্য বুলি কোৱা হয়। এই মৌলিক কৰ্তব্যসমূহ কি কৰিছে? ভাৰতীয় নাগৰিকৰ বাবে 11টা মৌলিক কৰ্তব্য আছে আৰু এই মৌলিক কৰ্তব্যসমূহৰ বাধ্যতামূলক নহ'লেও জনমতৰ জৰিয়তে এইবোৰ কাৰ্যকৰী কৰিব পাৰি। সুস্থ জনমতৰ গঠনৰ দ্বাৰা নাগৰিকসকলক এই কৰ্তব্যসমূহ পালন কৰিবলৈ বাধ্য কৰিব পাৰি। আইন বা ন্যায়ালয়ৰ জৰিয়তে সকলো কাৰ্য সমাধান কৰা সম্ভৱপৰ নহয়। ইয়াৰ বাবে প্ৰয়োজন ভাৰতবৰ্ষৰ সমূহ জনসাধাৰণৰ সহযোগিতা। গণতান্ত্ৰিক ৰাষ্ট্ৰত সুস্থ জনমতৰ বাহিৰে আন কোনো শক্তি নাই। এই শক্তিক ভালদৰে প্ৰয়োগ কৰিলে মৌলিক কৰ্তব্যসমূহ উদ্দেশ্যে সাৰ্থক হ'ব। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। আছিল ক্লাছ 5ৰ পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ তোমালোকৰ 13 নম্বৰ পাঠটোৰ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম এই পাঠটোৰ পাঠভিত্তিক কুৱেশ্যন এনচাৰ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, চেনেলটো প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।